Hey guys, আজি এটা ইণ্টাৰেষ্টেড ভিডিঅ'ৰ কাৰণে আপোনালোকক স্বাগতম জনালোঁ। আমাৰ গাঁৱতে এটা বিয়া চলি আছে। আমাৰ এক ফ্ৰেণ্ড হয়, মানে সৰুকালৰ ফ্ৰেণ্ড হয়। কিন্তু এই বিয়াত মানে কি কৰোঁ কি নকৰোঁ আপোনালোকক চব দেখাৰ চেষ্টা কৰিম। আজি আমাৰ মুছলিম কালচাৰ বিয়া কেনেকৈ হয় আমি দেখাৰ চেষ্টা কৰিম। এয়া হলদি তেল দি আছে দৰাজনক, আৰু ইমানজন মানুহে আহিছে। আজি মাৰোৱা বুলি কয়। তাৰপিছত এইটো দৰাৰ ফটো, আৰু দৰাক এতিয়া ঘৰতো হলদি তেল দিয়ে। তো অলপ পিছত আজি ৰাতি আমাৰ মানে বিয়া কৰিব যাব। তো এতিয়া বিয়াৰ কাৰণে ওলালোঁ, গাড়ীটো ৰেডি সঁচা কথা হৈ গ'ল। আমি সিজনে নিজে চেটৰ পিনে গাড়ীৰ পৰা ৰেডি হৈ গ'ল। আমি ট্ৰান্সপৰ্ট দিম কৰিব কাৰণে। 10 টাকা বেছিয়ে দিছো। পেন্ডেলত মিস্ত্রির কথা হৈ আছে। অকণমান গেটত ছটানি কৰিলোঁ। সেই ভণ্টিসকলে চবেই মানে গেট ধুইছে। এতিয়া টকা দিব লাগিব। এইটো এটা ফূৰ্তি হয়, মানে গেটৰ টাইমত দৰাই টকা দিয়ে, আৰু কইনা ঘৰৰ ভণ্টিসকলে মিষ্টি খিলায়। এনেকৈ কৰি অকণমান ফূৰ্তি কৰিলোঁ। আপুনি দেখক গেটত কেনেকুৱা কি হৈ আছে। 1 টাকাটা ধরবাই লিখছিল। 1 টাকাটা দুজনের 1 টাকাটা ধর। হবে দে 1 টাকাটা আমি দিই। আমার বড় ওই দিকে হবো। হ্যাঁ, আমার বড় ওই দিকে হবো। টেনশন নাই, টেনশনে বই যা দেখ এটা কিশোর অসুবিধা নাই, খাওয়া পারে কোনো প্রবলেম নাই, খাও কোনো অসুবিধা নাই, ঝামেলা করতো নাই। জানাকে তুমি টেস্ট করলে তোমার বয় গলে করিবা। এতিয়া দৰাক ইয়াতে বহিব দিছে। বাকী পেণ্ডেলটো ইয়াতে বহুত ধুনীয়া, মানে বহুত ধুনীয়া সাজে। এতিয়া কইনাটোক ইয়াতে বহিব দিছে, আৰু বাকী আপোনালোকে ষ্টেজটো দেখক, বহুত ধুনীয়া লাগিছে। ইয়াতে এটা ৰচম চলি আছে, ক্ষীৰ খোৱা বুলি কয়। ইয়াতে দৰৰ জোতা পাত আমি লুকাই থৈছোঁ। দৰাই জোতা পাত খুলি থৈছিলে, আমি লুকাই থৈছোঁ। ভণ্টিহঁতে ল'ব খুজি আছিলে, পোৱা নাই আমাৰ পৰা। আজিৰ কাৰণে এইখিনিয়ে। নেক্সট বাৰ লগত আপোনালোকে নিশ্চয় দেখাব মোৰ ভিডিঅ'বিলাক। থেংক ইউ।